ক'ত গৈ আছোঁ আজি গৈ আছোঁ মানে এতিয়া আমি ক'ত গৈ আছোঁ পবিতৰা গৈ আছোঁ পবিতৰা খানা খাম ফুৰিম চিনাৰী চাম আজি গৈ আছোঁ মানে আজি আমাৰ মেৰিজ এনিভাৰ্চাৰী হয় বিয়াৰ সেইকাৰণে আজি স্পেচিয়েল দিনত গৈ আছোঁ আমি আজি ওলাইছোঁ পবিতৰাৰ ফালে ইয়াত আপোনাৰ মই কৈছোঁ বটিং ধুনীয়া চিনেৰী চৰাই বনৰীয়া মহ এইবিলাক পোৱা যায় সেইকাৰণে ভাবিছোঁ পবিতৰা আজি যাওঁ পবিতৰা চাই আহোঁ সকলোৱে কৈ থাকে পবিতৰাৰ কথা সেইকাৰণে আজিৰ দিনটোত ওলালোঁ আহি খুব ভাল লাগিছে খুব ধুনীয়া ৰাস্তা আৰু এটা চিম্পুল পৰিৱেশ সহজ পৰিৱেশ আহি খুব ভাল লাগিছে আৰু ইয়াত হেঙিং ব্ৰিজ ওৱান হৰ্ণ ৰাইনো হাতী চাফাৰী জীপ চাফাৰী আৰু বহুত ধুনীয়া ৰিজৰ্ট আছে আৰু পিকনিক স্পটো আছে এইফালেই হাতীচিলা পিকনিক স্পট তপোবন পিকনিক স্পট আৰু বহুকেইখন ভাল ৰিজৰ্ট আছে বুলি শুনিছোঁ জিজিনিয়া মাইবং পবিতৰা ভিলেজ ইকো কেম্প এনেকৈ বহুতকেইখন আছে ভাবিছোঁ যিখনতে ভাল লাগে সেইখনতে সোমাম আৰু আহি খুব ভাল লাগিছে ইমান ধুনীয়া সেউজীয়া এটা পৰিৱেশ আৰু গছ গছনি ৰুই ৰাখিছে ইমান ধুনীয়াকৈ আপোনালোকে দেখিবলৈ পাইছে বুজিব পাৰিছে কিমান ধুনীয়া লাগিছে আৰু ৰাস্তাটো খুব ভাল কোনো প্ৰব্লেম নাই গুৱাহাটীৰ পৰা মাত্ৰ 40 কিলোমিটাৰ হয় 1.5 ঘণ্টাও নালাগে 1:20 মিনিটছ লাগে কাৰণ ৰাস্তা বহুত ভাল এতিয়ালৈকে আমি বহুত ভাল ৰাস্তা পাই আছোঁ আৰু ইয়াৰ আগে গৈছে মোৰ বাইদেউ ভিন্দু আহিছে মোৰ লগত কাৰণ লগে ভাগে আহিলেহে ভাল লাগে ফুৰিবলৈ অকলে নোৱাৰো কি ফুৰিম এনেটো অকলে আমি যাওঁৱেই ইফালে সেইকাৰণে আজি বাইদেউ ভিন্দুকো লগ ধৰিলোঁ যে বলা পবিতৰা ফালে যাওঁ আৰু কিয় আহিছোঁ মইতো কৈছোঁৱে গতিকে আৰু কি কৰিম তাত গৈ মানে সকলো প্লেন হ'ব এতিয়া ইয়াত সোমাইছোঁ পবিতৰাৰ ভিতৰত ইমান ভাল লাগিছে নহয় ৰাস্তাটোত সোমাই যে এটা মানে চিম্পুল এটা লাইফষ্টাইল আৰু খুব ভাল লাগিছে গুৱাহাটীৰ পৰা আঁতৰত একদম ধুনীয়া এটা পৰিৱেশ তামোল গছ দেখিছোঁ নাৰিকল গছ দেখিছোঁ মানুহৰ ঘৰে সেইকাৰণে সেইবিলাক চাই আহি আছোঁ আৰু খুব ভাল লাগিছে আহি আৰু এনেকৈ আমি এতিয়া গৈ আছোঁ অলপ পিছতে আমি পামগৈ আৰু এখন নদী পাৰ হৈছোঁ এয়া দেখিছে দলং আৰু ইমান ধুনীয়া চিনেৰী মই মোৰ আগত দেখিছে পাহাৰ এইবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ পিছতে আমি এতিয়া পবিতৰা ৰিজৰ্ট পাম এয়া আমি আহি পালোঁ এইখনৰ নামটো হৈছে আৰিয়া ইকো ৰিজৰ্ট এইখনে ভাল লাগিলে আহিলোঁ সেইখনতে খুব ধুনীয়া লাগিছে গেটখনো ইমান ধুনীয়াকৈ এটা বনোৱা আমি পবিতৰা পালোহি এয়া চাওঁ মই দেখাইছোঁ ইমান ধুনীয়া এয়া মই দেখুৱাইছোঁ আৰিয়া ইকো ৰিজৰ্টৰ ভিতৰটো ইমান ধুনীয়া লাগিছে নহয় ইমান মৰম লগাকৈ কটেজ বনাই থৈছে তেওঁলোকে আৰু এয়া মই দেখুৱাইছোঁ কি আছে কিমান ধুনীয়াকৈ থৈছে এইটো জাবৰ পেলাবলৈ ইমান ধুনীয়াকৈ থৈছে নহয় আৰু ইমান মৰম লগাকৈ বনাইছে ইয়াত দুটা ফেমিলিৰ কাৰণে বনাইছে এনেকৈ আকৌ টেণ্টো থাকিব আছে ইয়াত টেণ্টতো থাকিব পাৰে ইচ্ছা কৰিলে আৰু এই কটেজবিলাকৰ পাৰ নাইট 4000+ বুলি শুনিছোঁ তেওঁলোকে কৈছে আহি খুব ভাল লাগিছে ফেমিলি বা ফ্ৰেণ্ডছৰ লগত আহি খুব ভাল লাগিব ইমান ধুনীয়াকৈ ফিল্ড আছে সৰু ল'ৰা ছোৱালী আহিলেও ইয়াত খেলিব পাৰে আকৌ মোৰ ছোৱালীকেইজনী আহিও বহুত এনজয় কৰিছে এনেকৈ ফুৰিছে ইফালে সিফালে চাইছে বহুত মানে ভাল লাগিছে আহি একদম মানে মজা আৰু একদম মজা কৰিবলৈ বঢ়িয়া দিনটোৰ কাৰণে আহিব পাৰি ইয়ালৈ আকৌ ঝুলনাও আছে মোৰ ছোৱালীয়ে আকৌ ঝুলিছে খুব ভাল পাইছে ঝুলি একদম ঝুলনা কৰাত লাগি গৈছে আৰু একদম ব্যস্ত আকৌ চৌকাও আছে ইয়াতে চৌকাতে খাম বুলি ক'লেও ইয়াতে বনাই দিব তেওঁলোকে সকলো ব্যৱস্থা আছে তাৰপিছত আমি
এতিয়া দুপৰীয়া কি খাম, লাঞ্চ কি কৰিম সেইটো আমি অৰ্ডাৰ দিছোঁ। কাৰণ অৰ্ডাৰ দি আমি ওচৰত আকৌ যাম বুলি ভাবিছোঁ, ওচৰত চাইট চিনত কি আছে নাই। এয়া মোৰ বাইদেউ, ভিনদেউ, মানুহজন, মই এনেকৈ কি খাম, মই কৈছোঁ একদম এটা চিম্পুল ঘৰুৱা খানা অৰ্ডাৰ দিয়া। তাৰপিছত আমি এনেকৈ অৰ্ডাৰ দি এতিয়া আমি সকলো ওলাই গৈছোঁ চাইট চিনত যাম বুলি। এয়া খোজকাঢ়িয়ে যাব পাৰি, একদম ওচৰতে আছে। এয়া আহি দেখিছোঁ এয়া কি লিখা আছে, বহুত হোটেল আছে, খোৱা বোৱা, আৰু ইমান ধুনীয়া চাফা নহয় পৰিৱেশটোতো দেখিছে, একদম সেউজীয়া গছ গছনি, আৰু জাবৰ পেলাবলৈ এনেকৈ টুকুৰি থৈ দিছে বাস্কেট, আৰু ওচৰে পাজৰে দেখিছোঁ চাফা, এখিলা কাগজো ইয়াত পেলাই থোৱা নাই। ইমান ধুনীয়া লাগিছে আহি, খুব ধুনীয়াকৈ ৰাখিছে ইয়াৰ ৰাইজসকলে। আৰু এইবিলাক মই দেখুৱাইছোঁ, এইবোৰ জীপ চাফাৰী হয়। এইবোৰ কৰিবলৈ হ'লে মৰ্ণিঙতে আহিব লাগিব, খুব আৰ্লি। জীপ চাফাৰী, হাতী চাফাৰী এইবিলাকৰ কাৰণে। আৰু ইয়াত হোটেল আছে, খাবলৈও আপুনি ইয়াতো খাব পাৰে দুপৰীয়া কি খাব। আমি এতিয়া এইখন মই দেখুৱাইছোঁ, ইয়াৰ নামটো হৈছে খাৰলি, ইয়াত লিখি থৈছে এওঁলোকে। এতিয়া আমি এইখনতে সোমাম বুলি ঠিক কৰিছোঁ, ভাবিছোঁ চাহ একাপ খাই লওঁ, তাৰপিছত আকৌ যাম। সেইকাৰণে ইয়াতে সোমাইছোঁ। এই ল'ৰা ছোৱালী এয়া চাওক, এয়া হোটেল পবিতৰা এইখনৰ নাম। এটা ৰাইনো, এটা গঁড় ফটো থৈছে, খুব ধুনীয়াকৈ থৈছে। এয়া ইয়াতে সোমালোঁ, ছোৱালীকেইজনীয়ে কি খাম নাখাম, এয়া চিপছ কিনিছে। সৰু ল'ৰা ছোৱালীৰ কথাটো জানেই আৰু, ক'বালৈ আহিলে চিপছ লাগে। ইয়াতে আমি একাপ চাহ খাম, আৰু ইহঁতি কি খায় এইবোৰ কিনি দিছোঁ। এতিয়া সকলো আমি বহিছোঁ, এয়া চিপছ খাইছোঁ, এয়া কেকো কিনিছোঁ, চাহ কিনিছোঁ, স্প্ৰাইট কিনিছোঁ। এইবিলাকে এতিয়া খাম আৰু চাহ একাপ খাই এতিয়া আমি আকৌ ওলাই যাম আৰু ওচৰত। এয়া মই দেখাইছোঁ ৰাস্তাত, এয়া ব'টিং চাফাৰী কাউণ্টাৰ, এইবিলাক আছে। তাৰপিছত ইয়াত আমি আহি পালোঁ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, ইয়াত আহি পালোঁ। এতিয়া আমি হেঙিং ব্ৰিজখনৰ ফালে গৈ আছোঁ। মই কৈছিলোঁ যে এখন হেঙিং ব্ৰিজ আছে, খুব ধুনীয়া, এইখনৰ ফালে গৈ আছোঁ। ইয়াৰ নামটো হৈছে হাডুক উলমা ব্ৰিজ, এতিয়া হাডুক কি কওঁ হেঙিং ব্ৰিজ, আৰু অসমীয়াত ক'ব হাডুক উলমা দলং। এইখন এই হাডুক উলমা সেতু বুলি ইয়াত নাম লিখি দিছে। এয়া আমি গৈছোঁ, আহি খুব ভাল লাগিছে, ইমান ধুনীয়া। এনেকুৱা ব্ৰিজটো আমাৰ ইয়াত ওচৰে পাজৰেতো নায়েই, এইখনেই মই দেখিবলৈ পাইছোঁ গুৱাহাটীৰ ওচৰত। একদম ফৰেন ষ্টাইলত বনাই থৈছে ডিজাইনটো, আহি খুব ভাল লাগিছে, আৰু খুব মজবুত, খুব ধুনীয়াকৈ বনাইছে। এয়া দেখুৱাইছোঁ, এইখন এখন বিল হয়, এটা লেক হয়, ইয়াৰ ওপৰত বহুত ডাঙৰ লেক, ইয়াৰ ওপৰত তেনেকৈ বনাই দিছে। ওচৰতে গ্ৰীণ, আৰু বেলেগ মানুহ আহিয়ে আছে। আৰু আমিতো গৈছিলোঁ ৱৰ্কিং ডেজত গৈছিলোঁ। যদি এয়া হাতীত উঠা স্থানলৈ লিখা আছে, এইফালে মৰ্ণিঙত আহিলে হাতীত যাব পাৰি। এতিয়া তলা মাৰি থৈছে তেওঁলোকে। এয়া মই দেখুৱাইছোঁ এইখন গেট। আৰু আমিতো আহিছোঁ দিনতে, আৰু দুপৰীয়া 12টামান বজাত আমি আহিছোঁ। ৰাতিপুৱা আহিলে এইবিলাক সকলো কৰিব পৰা যাব, হাতী চাফাৰী, জীপ চাফাৰী। আৰু ছানডে বা বন্ধ দিনত হয়তো আহিলে ইয়াত মানুহ, কাৰণ খোলা দিনত যদিও ইয়াত মানুহ বহুত দেখিবলৈ পাইছোঁ, মানুহ আহে ইয়াত। এইখন ব'টিং হয়, এইখন থৈছে। আমি পিছে ব'টিং নকৰোঁ, কাৰণ আমাৰ আৰু বেলেগ প্ৰগ্ৰেমো আছে। আফটাৰ লাঞ্চত আমি ক'ত যাম, কি কৰিম, সেইকাৰণে এইবিলাক কৰিবলৈ আমাৰ সময় নহ'ল। আৰু আহি থাকিম, কি আছে, গুৱাহাটীৰ ওচৰতে আছে, গতিকে চিন্তাৰ কোনো কথা নাই। চন্দ্ৰপুৰৰ ফালে আহিলেই অলপ আগতেই এখন পবিতৰা পোৱা যায়। মোৰ ছোৱালীকেইজনীও বহুত এনজয় কৰিছে, ফটো তুলিছে। আৰু এয়া মই দেখুৱাইছোঁ ফুল, এতিয়াতো মদাৰ, শিমলু, পলাশ এইবোৰতো ফুলেই, আৰু এইখিনি সময়ত এতিয়া ফাগুন মাহ আহিব লৈছে, এইবিলাক ফুল ফুলে, আৰু এইখিনি সময়ত বহুত ধুনীয়া হৈ যায় বস্তুবিলাক চাবলৈ, বহুত ধুনীয়া লাগে, ফুল ফুলে, বেলেগ এটা পৰিৱেশ আহি যায়, খুব ভাল লাগে। আৰু বাৰিষাও নহয় ইয়াত, ঠাণ্ডাও এতিয়া নাই এইখিনি সময়ত,
গতিকে আহি বহুত ভাল লাগিছে এয়া মই দেখুৱাইছোঁ এইবিলাক হৈছে কাৰ্যালয় মানে কোৱাৰ্টাৰ হয়তো বন বিষয়াৰ সেইবিলাক আৰু আহি অলপ ৰিফ্ৰেছ হৈছোঁ অলপ কথা পাতিছোঁ আমি এনেকৈ খুব ভাল লাগিছে সকলোৱে এনজয় কৰিছে এয়া মই দেখুৱাইছোঁ মোৰ খুব ভাল লাগে এই ফুলটো সেইকাৰণে মই অলপ ভিডিঅ' কৰি ল'লোঁ এইটো মদাৰ ফুল যেন লাগিছে আৰু এনেকুৱা মদাৰ পলাশ শিমলু এইখিনি সময়তো ফুলেই আৰু এইবোৰক লৈওতো আমাৰ বহুত অসমীয়া গান আছে ধুনীয়া ধুনীয়া গীত আছে সৰুৰ পৰা এইবিলাক আমি শুনি আহিছোঁ এইখন মই দেখুৱাইছোঁ এতিয়া হেঙিং ব্ৰিজখন দূৰৰ পৰা কেনেকুৱা লাগে ইমান ধুনীয়া লাগিছে নহয় একদম ফৰেন ষ্টাইলত বনাই দিছে ফৰেনত যেনেকৈ এনেকৈ উলমা ব্ৰিজ দেখিবলৈ পোৱা যায় তেনেকৈ এয়া দেখিছে কিমান মানুহ আহিছে আজিৰ দিনতো এইটো হৈছে পানীত মেটেকা নহয় এইটো পুনি বুলি কয় মেটেকাতকৈ অলপ সৰু মই দেখুৱাই দিছোঁ এইবিলাক বস্তুটো দেখিবলৈ পোৱা নাযায় সাধাৰণতে তাৰপিছত আমাৰ চোৱা মেলা এইবোৰ হৈ গ'ল এতিয়া আমি আকৌ এখন গেটেদি এতিয়া আমি ৰিজৰ্টৰ ফালে গৈ আছোঁ এইটো এটা ছাৰপ্ৰাইজ ময়ো নাজানিছিলোঁ এইটো হেপী এনিভাৰ্চাৰী লিখা আছে মোৰ বাইদেউহঁতে এটা ছাৰপ্ৰাইজ দিছে এনেকৈ ছাৰপ্ৰাইজবিলাক পাই থাকিলে ভাল লাগে আৰু কেকটো সিহঁতি আনিলে এটা ছাৰপ্ৰাইজ দিলে এনেকৈ কেক আমি এতিয়া কেণ্ডেল লগাইছে ছোৱালীকেইজনীয়ে এইবিলাক সিহঁতি কৰি খুব ভাল পায় ঘৰত কিবা অনুষ্ঠান হ'লেও মোৰ ছোৱালীকেইজনীয়ে এইবিলাকত বহুত আগভাগ লয় আৰু মোৰ ছোৱালী বুলিয়ে নহয় সাধাৰণতে ল'ৰা ছোৱালী এইবিলাক ভালেই পায় কৰি মই ক'লোঁ যে কেইডালমান লগাই দিয়া আৰু বেছি নহয় কাৰণ চুলাত লাগি যাব পটককৈ সেইকাৰণে কৈছোঁ আৰু কেইডালমান লগাই দিয়া আৰু কেণ্ডেল এইবিলাক কেণ্ডেল নুমাবলৈ বহুত অসুবিধা নুমাই দিলে আকৌ জ্বলি আহে আজিকালি এইবিলাক ওলাইছে নাজানো আৰু কি এইবিলাক তাৰপিছত এনেকৈ আমি এতিয়া কেক কাটিলোঁ ভিনদেউ আৰু মই আমাৰ হেপী মেৰিজ এনিভাৰ্চাৰী কৰিলোঁ এয়া অলপ ফূৰ্তি কৰোঁ আৰু গোটেই বছৰটোত এবাৰে আহে যিহেতু ভাল লাগে সেইকাৰণে সকলো লগে ভাগে আজিৰ দিনটোত আমি আহিছোঁ অলপ ফূৰ্তি কৰিম বুলি এয়া ছোৱালীকেইজনীও একদম ব্যস্ত আৰু পূৰা কেক খোৱাত জানেই নহয় সৰু ল'ৰা ছোৱালী এইবিলাক বস্তুৰ প্ৰতি বেছি ইণ্টাৰেষ্ট কেক আইচক্ৰীম এইবিলাক সিহঁতৰ বহুত ভাল লগা বস্তু সিহঁতৰে খোৱাৰ বয়স একচুৱেলি আমি ডাঙৰবিলাকেতো অলপ মানে ইণ্টাৰেষ্টটো এতিয়া কম হৈ গ'ল আৰু সৰুতে আছিল আৰু এতিয়া আমাৰ কাৰণ এয়া আকৌ দিছোঁ এয়া হোটেলত কাম কৰা ভাইটি কেইটামান সিহঁতৰ লগতো অলপ শ্বেয়াৰ কৰিলোঁ কাৰণ শ্বেয়াৰ কৰিলেও ভাল লাগে কিবা এটা অনুষ্ঠান যেতিয়া হয় অকলেতো ভাল নালাগে সেইকাৰণে সকলোৰে লগত শ্বেয়াৰ কৰিলোঁ কেক শ্বেয়াৰ কৰি এতিয়া আমি লাঞ্চত বহিলোঁ ভাবিছোঁ লাঞ্চ খাই আকৌ আমি যিহেতু অলপ ওলাই যাম ফুৰিবলৈ যাম আবেলি হ'ব এয়া দিছোঁ সৰু মাছ ভাজা ভাত চিকেন দাইল মাছৰ জোল একদম চিম্পুল এটা ঘৰুৱা খানা অৰ্ডাৰ দিছোঁ এয়া নেমু পিঁয়াজ জলকীয়া কাৰণ এনেকুৱা পৰিৱেশত আহিলে এইটো খানাই বহুত ভাল লাগে খাই এতিয়া আমি লাঞ্চত কৰিলোঁ ভাবিছোঁ লাঞ্চ কৰি আকৌ ফুৰিবলৈ যাম আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আকৌ আহিম বাই বাই ফ্ৰেণ্ড